গাইজ কি খবৰ ভালে সকলোৰে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই যাব ওলাইছোঁ বজাৰলৈ। বজাৰৰ পৰা সৰু সুৰা বস্তু দুটামান আনোগৈ। বৰ বিশেষ একো নহয়, আদা আৰু জলকীয়া আনিব লাগে, নাইকিয়া হ'ল মানে। আৰু লগতে মাস্কখন পিন্ধি লৈছোঁ, মাস্কখন নিপিন্ধিলে ইয়াত ফাইন ভৰিব লাগিব। ফাইন দিয়াতকৈ মাস্কখন পিন্ধিলে ভাল আছে নে কি কয়? আন্ধাৰে হ'ল অলপ অলপ। এয়া আহি পাই গ'লোঁ। ভিডিঅ' নবনালোঁ আৰু বাটত ইমান মানুহ থাকে। কি আনিলোঁ? 10 টকা ধনিয়া, বহুতখিনি পাই দেই 10 টকাতে। 20 টকা আদা আৰু 10 টকা জলকীয়া, ইমানখিনি। ৰেড চিলি আৰু জালুক 10 টকীয়া পেকেট। এয়া হৈছে চিকেন। বজাৰৰ পৰা আহি পালোঁহি এতিয়া। আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম। ৰেচিপি মানে চিকেন জালুক দি বনাম। কেনেকৈ বনাম তাকে দেখুৱাম বুলি ভাবিছোঁ। বনাবতো সকলোৱে জানেই, হ'লেও মই কেনেকৈ বনাওঁ তাকে আপোনালোকে চাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনেকৈ বনাওঁ কি কৰোঁ আৰু কি ক'ম আৰু, চাই থাকিব আৰু ভিডিঅ'টো। আৰু লাইক কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, সকলোকে কৈছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বহুতে, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ' ইমান ভালকৈ বনাব নাজানো, হ'লেও বনাইছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এয়া চিকেন আৰু ইমানেই আৰু পিঁয়াজ আলু ধুই মেলি লওঁ। আৰু এয়া মই মছলা চছলা গোটাই ল'লোঁ। চিকেন আলু দুটা লৈছোঁ আৰু অলপ হালধি সানি মই এইখিনি ফ্ৰাই কৰি ল'ম তেলত। অলপ ৰঙা হ'লেহে মই ভাল পাওঁ, মানে সেইকাৰণে অলপ ৰঙা কৰি তেলত ফ্ৰাই কৰি লওঁ। তেল গৰম হ'বলৈ দিছোঁ। এইখিনি মানে তেল ফ্ৰাই কৰা, মাংস ফ্ৰাই কৰা তেলেই, সেইকাৰণে এইখিনিতে কৰোঁ বুলি ভাবিছোঁ। গোটেইখিনি দি দিলোঁ। অকণমান ৰঙা হোৱালৈকে ফ্ৰাই কৰি এটা নমাই দিলোঁ। অলপ ৰঙা হৈ গ'ল, এতিয়া নমাই দিওঁ। এবাৰ তেল দি দিলোঁ। পিঁয়াজখিনি আধা সিজিলে পুৰা, তেতিয়া মই নহৰুখিনি দিম। আদা নহৰু পেষ্টটো, সেই আদা নহৰু পেষ্ট অলপ সৰহকৈ হৈছে, অলপ সিজিলে দিওঁ। কেঁচা জলকীয়া দিলোঁ। এতিয়া ইয়াত মছলা তেনেকৈ নিদিওঁ। এই ব্লেক পেপাৰ, জালুকৰ গুড়ি দি আছোঁ, অকণমান দি দিছোঁ তেলত। আৰু অকণমান ধনিয়া পাউডাৰ দিছোঁ। লৰাই দিয়াৰ পাছত এতিয়া এই মাংসখিনি দি দিম। মাংসখিনি দি ভালদৰে লৰাই লোৱাৰ পাছত গেছৰ ফ্লেমটো অকণমান চিমত ৰাখি 2 মিনিটমান ঢাকি দিম। এতিয়া খুন্দা জালুকৰ গুড়িখিনি দিম।
লগতে হালধি নিমখ হালধি অলপ দিয়া আছিলে অকণমান দিম হালধি নিমখ সোৱাদ অনুযায়ী দিব আপোনালোকে দিয়াৰ পাছত এতিয়া অলপ আলু দি লৰাই ঢাকি থৈ 5 মিনিটমান এতিয়া মই পানী এগিলাচ দিম উতলিবলৈ আৰু আধা গিলাচ দিম পূৰা উতলি নাইকিয়া হ'বলৈ দিওঁ এতিয়া পূৰা শুকাই গ'ল পানী এতিয়া ইয়াতে ৰেড চিলি অলপ দিম ভালদৰে লৰাই অকণমান ঢাকি দিম বেছিকৈ পানীটো শুকাই গ'ল সেইকাৰণে অকণমান গৰম পানী দিছোঁ ইয়াতে ধনিয়া পাত দি উতল এটা আহিবলৈ দিওঁ হৈ গ'ল এতিয়া পূৰা হৈ গ'ল জালুক দিয়া চিকেন গেছটো অফ কৰি দিম মোৰ এতিয়া চিকেন বনোৱা হৈ গৈছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই কেনে পালে জনাব বাই বাই গাইজ